এতিয়া আমি সকলোৱে ওলাইছোঁ ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰতে আছে এটা লেক আছে, হ্ৰদ আছে, তাতে আজি ফুৰিবলৈ গৈ আছোঁ। আমাৰ ৰুমৰ পৰা আমি ৰুম এই ৰুমৰ পৰা এতিয়া আমি ওলাইছোঁ। আমি সকলোকে লৈ যাম এতিয়া লেকত, গৈ থাকিব আপোনালোকে। আমি এতিয়া গৈ আছোঁ। এতিয়া আহোঁতে আহি আমি 5 মিনিট খোজকাঢ়ি আহি আমি হাইৱে পাইছোঁ। ইয়াতে হাইৱে, ইয়াৰ পৰা আমি এটা গাড়ী ল'ম, লৈ কিনে আমি লেকত যাম। গৈ থাকিব আপোনালোকে লেক অহালৈকে। আমি এইটো ৰাস্তাৰে গৈ আছোঁ। এইটো ৰাস্তাৰে বেছি দূৰ যাব নালাগে, এইটো ৰাস্তাৰে 10 মিনিটমান লাগিব। 10 মিনিট গ'লে আমাৰ ফ্ৰেণ্ডসকল আগে গৈ আছে, চাই থাকিব আপোনালোকক এতিয়া লৈ যাম লেকত। তাত যাই আমি এনজয় কৰিম। চিটলৈ আছে লৈ লোৱা, তাতে যাই খাব লাগিব নহয়। এইটো দোকান আৰু অলপ আছে। এইটো জংঘলৰ মাজত এটা ৰাস্তা আছে, ভিউ বহুত ধুনীয়া হয়। গৈ আছে এইটো ৰাস্তা জংঘলৰ মাজেদি, এইটো পুৰা ধুনীয়া ভিউ লাগে। কাজিৰঙাৰ নিচিনা হয়। কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেদি যেনেকুৱা ৰাস্তা, তেনেকুৱাই হয়, এইটো হয়। এইফালে কিবা খেতি আছে, লেবু খেতি। এইফালে আছে কুঁহিয়াৰ খেতি। এইফালে বহুত কুঁহিয়াৰৰ খেতি হয় আৰু লেবু খেতি হয়। আৰু এটা খেতি আছে পাম অইল। এইফালে আছে, অকণমান দেখা যায় ওপৰে গছবিলাক, পাম অইল। এইটো অন্ধ্ৰপ্ৰদেশৰ ফেমাছ খেতি হয়। আৰু এইফালে খেতি হয় পাম অইলৰ গাছ। ইটছ লাইক খেজুৰ ডেট বুলি কয় ইংলিছত। খেজুৰ গছৰ নিচিনা হয়, আৰবিয়ান খেজুৰ যে আছে এইবিলাকৰ নিচিনা হয়। কিন্তু এইবিলাক বস্তু কমি গৈছে এতিয়া। ইয়াতে তাৰমানে ৰ'দৰ যিটো টেম্পাৰেচাৰ এইটো বহুত বেছি হয়। সেইকাৰণে আমি ওলাইছোঁ, দেৰিকৈ ওলাইছোঁ, 5টামান বজাত ওলালোঁ। এইটো পাম অইলৰ খেতি কিমান ধুনীয়া লাগে, ফুলবিলাক সৰু বাগান হয়। এইটো নতুনকৈ বনাই আছে। এইটো ইমান সৰু গছতে এই আৰু এনেকৈ ৰঙা হৈ যাব, এনেকৈ ৰঙা হৈ যাব পকিলে। এইটো হয় এটা পাম অইল, বহুত ডাঠ হয়, নিচিঙে এনেকুৱা হয় পাম অইল। ইয়াৰ পৰা ৰিফাইন তেল বনায়। এতিয়া আহি পালোঁ, এইটো লেক হয়। এইফালে দেখা আছে ভালকৈ। এইটো ৰাস্তাৰে এইফালেদি পানী একদম পূৰা যাব নোৱাৰি, এইফালেদি যাব লাগে। সৰু ৰাস্তা এটা হয়, চাব। চিন্তা নাই বাবু, আছোঁ দে, আছোঁ আমি সদায় থাকিম। এইটো লেক হয় অন্ধ্ৰপ্ৰদেশৰ। তাৰপিছত ইয়াত আহি আপোনালোকে কেনেকুৱা পাইছে? এই আবেলি সময়ত যে আহিছে, সন্ধিয়াৰ সময়ত বহুত ভাল লাগিছে ন? বহুত ভাল লাগিছে। অন্ধ্ৰপ্ৰদেশত আছে নাই? চাউথ কিফালে এটা সঁচাকৈ ধুনীয়া, ঠাইখন বহুত ধুনীয়া। শাৰী শাৰী তামোলৰ গছ। তাৰপিছত আৰু মানুহে এইফালৰ পৰা একো দেখা নাযায়, ইমান ডাঙৰ হয় এইটো, চাইছানে? সকলোৱে তাৰমানে ইয়াত আহে চাবলৈ, উপভোগ কৰিবলৈ।
এইফালে আছে সৰু আছে বা ইমান ধুনীয়া বহুত দিন মূৰত আহিছোঁ বা চাইছেনে ইয়াত আহি একদম জোচ আহি গৈছে সিহঁতৰ মাজত এটা জোচ আহি গৈছে চাইছেনে সন্ধিয়াৰ সময়তে হাৱাৰ মাজত বঢ়িয়া বঢ়িয়া চুপাৰ আৰু আছো নহয় ইহঁতে উপভোগ কৰি আছে চাইছেনে কি বা চাইছেনে ইয়াত সাগৰৰ পাৰত আহিলে এনেকুৱাই তাৰমানে চবৰ এনেকুৱাই হয় জোচ আহি যায় সিহঁতৰ মাজত বা কিমান ধুনীয়া হা ল'ৰাজনে এইটো বঙাইগাঁও ল'ৰা হয় এটা এইটো হাজোৰ ল'ৰা হয় হাজোৰ শ্ৰেণী মাষ্টাৰ হাজোৰ এয়া আহিছে এয়া সন্ধিয়াৰ সময়ত আহিছে সাগৰৰ পাৰত এয়া চাহ সাগৰ আৰু এইজন হৈছে মাদাৰ অফ ইণ্ডিয়া তাৰ কোনো তাৰমানে কলা আহিলে লিখা আহে মাদাৰ অফ ইণ্ডিয়া কিংবা গজনি আমিৰ খান গজনি ইও আহিছে আজি সন্ধিয়াৰ সময়ত এয়া সাগৰৰ দৃশ্য উপভোগ কৰিবলৈ এই আয়োজন আহিছে বোটত উঠি বহি তাৰমানে ফটো উঠিব চাবনে ই ফটো উঠিবলৈ আহিছে এই বোট চলাই আছে এইয়া বহুতে মাছ মাৰি আছে এইফালে বহুত